स्वागत है आप सबका খলকনি লগোৱা খলকনি জোকোৱা এই সংগীতটো এবাৰ সংগীত বুলিলে আপোনাৰ মনলৈ প্ৰথমতে কোনটো কথা আহে সংগীত এনেকুৱা এটা বস্তু যাৰ বাবেই মানুহে জীয়াই থাকে কিন্তু সংগীতক লৈ ব্যৱসায় কৰা মানুহ আমাৰ অসমতে বহুত আছে আপোনালোকে হয়তো জানে কিছুদিনৰ আগতে সংগীতক লৈ বিতৰ্কৰো সৃষ্টি হৈছিল কিন্তু বৰ্তমান সময়ত এনেকুৱা কিছুমান সংগীতৰ সৃষ্টি হৈছে যি নিজকে গায়ক হিচাপে সৃষ্টি কৰিব বিচাৰিছে সুৰ নাই তাল নাই ভাজ নাই পাল চালা সংগীত গায় তো এনেকুৱা কিছুমান সংগীতে আমাৰ মাজত আহি সোমাই পৰিছে যে আজি মই ইউটিউবত লুটিয়াই পেজ পিলাই থাকোঁতে এনেকুৱা কিছুমান সংগীত ওলাই পৰিছে সেই সংগীতৰ কিছু আলাপ আলোচনা আজি চাম तो चलिए शुरू करते करने से पहले बताना चाहूंगा कि मेरे चैनल को प्लीज सब्सक्राइब कीजिए लाइक कीजिए और शेयर कीजिए बाय बाय शवाद रशीद के साथ नजीर भट्टी एयरवे न्यूज लाहौर আপোনালোকে এই সংগীতটোলৈ মন কৰক এই সংগীতটোৰ ইউটিউবত পপুলাৰিটি বাঢ়িছে কিন্তু এই সংগীতটোৰ গান নাই সুৰ নাই তাল নাই ভাজ নাই সিংগাৰ হৈছে জনাৰ্দন चा যাৰ নামেই स्वैग अच्छा तो इनका कहने का मतलब पत्रकार से ये काफी परेशान है पूरे गांव वाले बहुत ज्यादा परेशान है वैसे भैया आप कौन है हम तो भाई साहब ऐसे ही रास्ता पूछने आए थे अरे माधर সংগীতটোত এনেকুৱা কিছুমান ভাজ প্ৰদান কৰা হৈছে আপোনালোকে দেখিলে অসমীয়া সংগীতৰ নতুন ৰূপ দেখা পাব চাবলেতো এইটোৱে বাকী আছিল ৰাস্তাত গৈ থকা মানুহটো হাতে ধৰি আনি ওপৰ কাৰোবাৰ অকাত আছে ই চালা হাতে ধৰি আহি ঘৰলৈ লৈ আহিছে ভয়ে নকয় তো চাবলৈ এইটোৱেই বাকী আছিল অসমীয়া সংগীতৰ নতুন আবাহন ঘটিছে বেয়া ঘটিছে আমি দেখা পাইছো তো এনেকুৱা ধৰণৰ সংগীতৰ ৰোষ্টিং কৰোঁতে আমাৰ এজনৰ চেনেল গৈ আছে আমি সেইটো জানো ইণ্ডিয়ান বইজ যাৰ ইনস্পিৰেশ্যনত মই আৰম্ভ কৰিছোঁ তেওঁ গ'ল वाह क्या लुक है क्या लुक है कहने का बकचोदी पेली है ना ये मिस मैंने नहीं पेली है वो खुद पेला है जूम कर करके फेस को दिखा रहा है देखो देखो कितना खूबसूरत हूँ मैं देखो देखो क्या भाई शूटिंग चल रही है बाबा अरे लौड़ा चल रहा है यहाँ पे यार अबे गान हमारा यार जाओ यार দুদিনৰে প্ৰেয়সী হৈ কিয় গুচি গৰা তুমি ट्यून लगा के साले ने गान का मस्ती ही बना डाला মিছা অনুভৱ মিছা আশা ইয়াতে দি গৰা তুমি মিছা মায়া প্ৰেম ছায়া হৈ গুচি গৰা তুমি দুদিনৰে প্ৰেয়সী হৈ কিয় গুচি গৰা তুমি संदल का शरबत गर्मियों का एक खास तोहफा है जो ना के जिस्म में ठंडक पैदा कर सबটো মিছাই নে সঁচানো কি তেনেহ'ল ৰঙা ওঠৰে মিঠা চুমাবোৰ খাবতি ধৰি দিছিলা ওঠত মোৰ তোমাৰ দেহৰে ভাজে ভাজে ময়ো দিছিলো ঢালি মৰম पालिकाओं को बुलाओ भोसड़ी वाले गड्ढा बेचे अरे देर बाद में सुरक्षित होगा पहले गड्ढा सुरक्षित कराओ इनकी माँ भाई ये क्या यही तो देखना बाकी था हमको यही तो देखना बाकी था অসমীয়া জগতত এনেকুৱা এটা দৃশ্য আহি গ'লে ভিডিঅ' চলিবই আমি চলাম চলিবই এনেকুৱা দৃশ্যৰ পপুলাৰিটি বঢ়াইছে যোনটো ৰাজকুমাৰ তাইও আজিলৈকে কৰি উলিয়াব নোৱাৰিলে
ৰাজকুমাৰ দা আপোনাৰ মই বিগ ফেন কিন্তু এইজনৰ নহয় মই কৈ দিছোঁ তোমাৰ প্ৰতিচ্ছবি দুচকুত ভাহে জানা তোমাৰ মোলৈ মনত পৰে নে কোৱা অ' নাপায় 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 এইবোৰ কি কৰিবলৈ ওলাইছা নাপায় 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 নকৰিবা জানা কথা দিছিলা তুমি কেতিয়াও নেৰু বুলি যিমানে দুখ বিপদ হওক বাধা আজি ইমান সজু কথাৰে কাজৰে হঠাতে তুমি মোক এৰি গলা कैसा लग रहा है? अब कर ले तो बताएं। अरे हम तुम्हारी टट्टी की बात नहीं कर रहे हैं, हम पूछ रहे हैं तुम्हें कैसा फील हो रहा है? গলা দুদিন তুমি মই পাহৰিব পাৰিলে মই পাহৰিব নোৱাৰোঁ কমটো ধুনীয়াকৈ গৈছে লেকগে কমটো ধুনীয়া গান লিখিছেনে লেকগে কমটো ধুনীয়া গান লিখিছেনে এনেকুৱা ধুনীয়া গান লিখিলে শুনিবলৈ কেলে মন যাব কিন্তু সুৰডালে ভাল নহয় সুৰডাল লোৱাতে ভাল কোৱাহেঁতেন গান কি হ'লহেঁতেন গানটো কি হ'লহেঁতেন ইমান ধুনীয়া হ'লহেঁতেন বিজাটো বোলে কেইডাল কপি কৰিবলৈ গৈ এইজনে এনেকুৱা ধৰণৰ কিছুমান কাম কৰিছে য'ত তেওঁ মিউজিকো নিজে বনাইছে ছিংগিঙো নিজে কৰিছে এডিটিংটো নিজেই কৰিছে আৰু সকলোখিনি নিজেই কৰি ৰাজকুমাৰ দাৰ বন্ধুত্বৰ পাৰ্টনাৰে সৃষ্টি কৰিব বিচাৰিছে আৰু অসমৰ লগতে ভাৰতবৰ্ষৰ নিজৰ নাম উজ্বলাই তুলিব বিচাৰিছে কিন্তু ৰাজকুমাৰ দাই ইংলিছত গান বনাই হিন্দীত গান বনাই পাৰিব জানো নোৱাৰে নোৱাৰে क्या चिचोर बने तमीज नहीं है आपको तमीज कमीज तो पहनी हुई है इससे बढ़िया बस यही कमी है तुम्हारे पास লোকক ঠগিলে কি অৱস্থা হয় তোমাৰ মন জিকিব বহুতো কৰিলো সপোনবোৰ জীৱনৰ তোমাক লৈ ৰচিছো ছায়া হৈ থাকা মোৰ জীৱন পজাত প্ৰীতিস্তম্ভ में जो ये इंसान दौड़ के आया है ना ये तो एकदम मेन মানুহটো ই মেইন মানুহটো ই কোৰিঅ'গ্ৰাফাৰ ইয়ে গোটেই গানটো বনাইছে গুণে গানটো এডিটিং কৰিছে ই গোটেই একদম কোৰিঅ'গ্ৰাফাৰ ই গোটেই ডেন্স ষ্টেপ শিকাইছে এছে কৰ্ণাটো শিকাইছে তো সব কুছ यही है আৰু কাজি তথাপিতো আহাৰে আছো আহা তুমি আকৌ ঘূৰি নেৰি क्या कहते हैं बारिश से आपको कैसा लगा? बारिश में ऐसा फील हो रहा था कि हम नीचे शॉप पे बैठे हुए थे और जब पता चला कि बाहर इतनी औसम मौसम हो रहा है बारिश हो रही है हम अपनी शॉप छोड़ के नीचे से फौरन बारिश में नहाने आ गए हैं। आपको कैसा लग रहा है? सब बहुत इंजॉय कर रहे हैं बारिश में हम इतना मजा आ रहा है कि अभी सोच होगी जिंदा दिलाने लाहौर कहते हैं कि वो बाय तो मेरा चैनल को सब्सक्राइब कीजिए लाइक कीजिए और आगे लेके जाइए ना भाई का चैनल को आगे लेना है भाई इंडिंग लगा बुद्धू मैं चुतिया बोका मुखिया मैं बुद्धू मैं चुतिया बोका मुखिया बाज बजाऊं